আজিৰ ইয়াত প্ৰথম কুৱেশ্যন দিয়া আছে আহোম মুদ্ৰাৰ আকৃতি কেনে আছিল। ইয়াৰ প্ৰথম অপশ্যনটো আছে ক বৰ্গাকাৰ, খ অষ্টভুজীয়, গ ষষ্ঠভুজীয় আৰু ঘ নৱভুজীয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অষ্টভুজীয়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল আহোমৰ প্ৰথম ৰাজধানীৰ কোনটো আছিল। অপশ্যন ক দি আছে গড়গাঁও, অপশ্যন খ ৰংপুৰ, অপশ্যন গ চৰাইদেউ, অপশ্যন ঘ যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ চৰাইদেউ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হ'ল আহোমে প্ৰথম শকাব্দ ব্যৱহাৰ কৰে কাৰ ৰাজত্বকালত। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক চুকাফা, অপশ্যন ক চুহুংমুং, অপশ্যন গ চুবিনফা, অপশ্যন ঘ প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চুহুংমুং। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। ক মণিৰাম দেৱান, খ গমধৰ কোঁৱৰ, গ পিয়লি ফুকন, ঘ কুশল কোঁৱৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ গমধৰ কোঁৱৰ। নেক্সট 5 নম্বৰ কুৱেশ্যনটো হ'ল মোগলৰ বিৰুদ্ধে আহোমৰ প্ৰথমখন যুদ্ধ আছিল। অপশ্যন ক শৰাইঘাটত, অপশ্যন খ ইটাখুলিত, অপশ্যন গ ভৰলিত, অপশ্যন ঘ যোগীঘোপাত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভৰলিত। নেক্সট 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে অসমৰ সকলোতকৈ ওখ মন্দিৰ কোনটো। ইয়াত অপশ্যন ক শিৱদৌল, অপশ্যন খ উমানন্দ, অপশ্যন গ কামাখ্যা মন্দিৰ, অপশ্যন ঘ চিত্ৰাচল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক শিৱদৌল। তাৰপিছত কুৱেশ্যন নম্বৰ 7 শুক্লধ্বজ হিচাপে কাক জনা যায়। ইয়াত অপশ্যন ক চিলাৰায়, অপশ্যন খ প্ৰতাপ বল্লভ, অপশ্যন ক ধৰ্মৰাজ, অপশ্যন ক সংগ্ৰামজিত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চিলাৰায়। চিলাৰায়ক শুক্লধ্বজ হিচাপে জনা যায়। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি। ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন ক অগ্নিচান, অপশ্যন খ পিয়লি ফুকন, অপশ্যন গ দুৰুণীৰ ৰং, অপশ্যন ঘ ভাইটি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভাইটি। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো হ'ল শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক 1948 চনত, অপশ্যন খ 1952 চনত, অপশ্যন গ 1962 চনত, অপশ্যন ঘ 1964 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1962 চনত। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো। ইয়াত অপশ্যন ক বঙাইগাঁও, অপশ্যন খ ডিগবৈ, অপশ্যন ক নুনমাটি, অপশ্যন ঘ নুমলীগড়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নুমলীগড়। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো হ'ল গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক 1970 চনত, অপশ্যন খ 1960 চনত, অপশ্যন গ 1965 চনত, অপশ্যন ঘ 1962 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1970 চনত। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ধান গৱেষণা কেন্দ্ৰটো ক'ত আছে। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক যোৰহাট, অপশ্যন খ তিতাবৰত, অপশ্যন গ শিৱসাগৰত, অপশ্যন ঘ তিনিচুকীয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ তিতাবৰত। তিতাবৰ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত প্ৰশ্ন নম্বৰ 13 সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত। ইয়াত অপশ্যন 4টা দি আছে। অপশ্যন ক পাট সূতাৰ উদ্যোগ, অপশ্যন খ বস্ত্ৰ উদ্যোগ, অপশ্যন ক কাঁহ শিল্পৰ উদ্যোগ, অপশ্যন ক হাতী দাঁতৰ উদ্যোগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কাঁহ শিল্পৰ বাবে বিখ্যাত। তাৰপিছত 14 নম্বৰ প্ৰশ্নটো হ'ল
অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক বোকাখাত, অপশ্যন খ বোকাজান, অপশ্যন ক হামডেন, অপশ্যন খ হাফলং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বোকাজানত। বোকাজান হ'ল ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 15 নম্বৰ প্ৰশ্নত প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক দাদাভাই নৰজী, অপশ্যন খ ৰাধাকান্ত সন্দিকৈ, অপশ্যন ক জগন্নাথ বৰুৱা, অপশ্যন খ মণিৰাম দেৱান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মণিৰাম দেৱান। মণিৰাম দেৱান হ'ল ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 16 নম্বৰ প্ৰশ্নটো হ'ল জাগিৰোড কিহৰ বাবে বিখ্যাত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক চেনি উদ্যোগ, অপশ্যন খ বেত উদ্যোগ, অপশ্যন ক শুকান মাছৰ উদ্যোগ, অপশ্যন খ মৰাপাট উদ্যোগ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ শুকান মাছৰ বজাৰ, কাৰণ জাগিৰোডত শুকান মাছ বেছি পোৱা যায়। তাৰপিছত 17 নম্বৰ প্ৰশ্নটো হ'ল অৰ্জুন বঁটা প্ৰাপক প্ৰথম অসমীয়া কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন খ ভোগেশ্বৰ বৰুৱা, অপশ্যন খ বিদ্যুৎ গোস্বামী, অপশ্যন খ মনালিছা বৰুৱা, অপশ্যন খ বিতপন শইকীয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভোগেশ্বৰ বৰুৱা। তাৰপিছত 18 নম্বৰ প্ৰশ্নত অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক ডাক্তৰ কমলা ৰয়, অপশ্যন খ আনোৱাৰা টাইমৰ, অপশ্যন খ নলিনীবালা দেৱী, অপশ্যন খ পাৰুল দাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আনোৱাৰা টাইমৰ। আৰু আনোৱাৰা টাইমৰে হ'ল অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। তাৰপিছত কোনেও অসমত মহিলা মুখ্যমন্ত্ৰী হোৱা নাই। ইয়াৰ পিছত 19 নম্বৰ প্ৰশ্নটো হ'ল অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক হিউয়েন চাং, অপশ্যন খ ফাহিয়ান, অপশ্যন ক কিন চিহ্না, অপশ্যন ক মিয়ান জেনিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হিউয়েন চাং। ইয়াৰ পিছত 20 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক বিবেক নেহেৰু, অপশ্যন ক শিৱচৰণ মাথুৰ, অপশ্যন ক লোকনাথ মিশ্ৰ, অপশ্যন খ ছাৰ আকবৰ হায়দৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ ছাৰ আকবৰ হায়দৰী। ইয়াৰ পিছত 21 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ একমাত্ৰ IIT খন কোন চহৰত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক গুৱাহাটী, অপশ্যন ক শিলচৰ, অপশ্যন ক তিনিচুকীয়া, অপশ্যন খ তেজপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গুৱাহাটী। আৰু গুৱাহাটীতে অসমৰ একমাত্ৰ IIT খন অৱস্থিত। ইয়াৰ পিছত 22 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক হলিৰাম ডেকা, অপশ্যন খ পাৰ্বতী কুমাৰ গোস্বামী, অপশ্যন খ কৃষ্ণকান্ত সন্দিকৈ আৰু অপশ্যন খ হ'ল মহানন্দ দাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পাৰ্বতী কুমাৰ গোস্বামী। ইয়াৰ পিছত 23 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক VV গিৰি, অপশ্যন খ ফখৰুদ্দিন আলী আহমেদ, অপশ্যন ক ডক্টৰ জাকিৰ হুছেইন, অপশ্যন খ জ্ঞানী জেইল সিং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ফখৰুদ্দিন আলী আহমেদ। 24 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক নিপ বৰুৱা, অপশ্যন খ প্ৰভাত মুখাৰ্জী, অপশ্যন খ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন খ এলি আহমেদ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ জ্যোতিপ্ৰসাদ আগৰৱালা। আজি আমাৰ শেষৰ প্ৰশ্নটো হ'ল ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন ক কাছাৰ, অপশ্যন খ ধুবুৰী, অপশ্যন খ নগাঁও, অপশ্যন খ তেজপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তেজপুৰ। আৰু এই তেজপুৰতে এই ভৈৰৱী মন্দিৰ অৱস্থিত।